হৈছে আপনি এইমাত্ৰ উবৰি হৈ পৰি কিনে চাচ আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি মানে ক'ত আহিছোঁ জানে, আজি মানে এনেকুৱা জেগাত আছে যিটো বস্তু মই সদায় তাৰমানে ফেচবুক হওক হোৱাটছএপ ষ্টেটাছ হওক ফেচবুকৰে ষ্টেটাছত হওক চবকে এটাই ফটো দেখাব, সেই বস্তুটোৰ ফটো দেখাব। মানে বহুতবাৰ দেখিছোঁ, চবকে আহাই দেখিছোঁ সেই জেগাটোৰ নামটো নকওঁ মই এইখন অলপ পিছত কৈ আছোঁ, দেখা হ'ব দেখালে গম পাব ক'ত দিছোঁ। আৰু চবকে কেৱল সেইটোতে দেখা পাওঁ, দেখা পাই মোৰো ইচ্ছা যায় আহিবাৰ, কিন্তু ক'ত আছিল জানা নাছিলোঁ। কিন্তু আজি সৌভাগ্য হ'ল সেইটো পৰা অহাৰ কাৰণে সেই জেগাটোত। ত' সেই জেগাটোত আহি ভণ্টি মই চব পাইছোঁ আৰু সেইটো সৌভাগ্য হ'ল আমাৰ এইৰ কাৰণে আৰু ঘূৰিবৰ কাৰণে সৌভাগ্যটো হ'ল একে। মন্দিৰত আহিম বুলি ভাবি আছিলোঁ, তো মন্দিৰত আজি আহি গ'লোঁ। আৰু ৰতপৰত যে বকি আছিলে মহামৃত্যুঞ্জয় মন্দিৰৰ কথা ইমান ডাঙৰ কেনে আন একবাৰ দেখে দাও ৰ'ব ধুনীয়াকৈ চাই লওক। আহা ইয়াৰ পৰা বস্তুটো কেনে আহিব, পিছে আহিব লাগিব মই তেতিয়া সেই অলপ আহিব। চাওক কিমান ডাঙৰ শিৱলিংগ, শিৱলিংগ মহামৃত্যুঞ্জয় মন্দিৰ, যিটো মন্দিৰত আহিম বুলি মনত আশা কৰি আছিলোঁ, অন্তত আহি গ'লোঁ। আৰু সেই মন্দিৰটোত মানে মনটো আজি কিবা বেলেগ ভাল লাগি আছে সেইকাৰণে, যিটো তাৰমানে জেগাত আহিম বুলি ভাবিছিলোঁ সেই জেগাটোত আহি গ'লোঁ না। চ' মনটো আজি তামাম ভাল লাগি আছে, ক'বাত মানে ভাষা নাই। এই আহি গৈছে খুৰীমাহঁতো হৈছে আগত, এই ফটো উঠিছে দূৰত এইগিলাখান, মানে এক বাছ মানুহ হৈছোঁ আজি আমি ইয়াতে। চ' বাকী ইয়াতে ফটো চটো পূৰা উঠি আছে ইফালে। চ' ভিডিঅ'বিলাক চাই থাকক, ইয়াৰে পিছত আৰু ক'ত যাম সেইটো দেখাম আমি। এই মোৰ বাহা হৈছে এইটো দুনিয়াৰ, দেখা পাইছিনা অকণমান জুম মাৰি দিছোঁ অলপ। শিৱলিংগ তাতে মোৰ বাহা হৈছে। মন্দিৰৰ দৰ্শন কৰি আহিলোঁ, এতিয়া দৰ্শন কৰি আহি আমি যাম এতিয়া বৰ্তমান বৰদোৱাত নকা বৰদোৱাত যাম। তো আমি এতিয়া আহি কিনে হা বঢ়িয়া লাগছে না, বঢ়িয়া নিশ্চয়। বাছৰ ভিতৰত মানুহ চাক, বাছত এক বাছ মানুহ হৈছোঁ আমি আজি। কল আমাৰ বোকাই কল খাইছে, কল খা দৰ্শন কৰি আহি বৰ্তমান আছোঁ আমি বটদ্ৰৱাৰ। আৰু বটদ্ৰৱাৰ পৰা আমি যাম কিন্তু শংকৰদেৱৰ যিটো মেইন মন্দিৰ, মানে শংকৰদেৱৰ আপোনাৰ এইটো কি কয় যিটো বৰদোৱাই এইখিনি গোটেই বৰদোৱাই, কিন্তু মেইন মন্দিৰটো য'ত আছে তাকেলৈকে যাব লাগে। আমি মোটামুটি আৰু 1 কিলোমিটাৰ যাব লাগে। কিন্তু ইয়াতে বৰ্তমান আমি খানা পিনাৰ যোগাৰ ওচৰতে খানা চানা খাম, ভাত চাতৰ যোগাৰ কৰি খাম। আৰু টিকলিকেইটা এটা পাৰ্ক এখন আছে, পাৰ্কখনত উঠোৱা আছে এনে। আৰু ক'ত খানা যোগাৰ হৈছে আমাৰ, এই খানা যোগাৰখিনি যোগাৰ য'ত হৈছে সেই তাকো যাই আছোঁ মই। তাতে কোনে কি কৰি আছে এগলাও দেখাম। এই নকচাক এন্ধৰ মাজেৰে এখন দেখা পাই কিনে এন্ধে এখন দেখা পাই ৰবাৰ নৰা হৈ গৈছে, নহ'লে উঠিম পাৰ্কত যাম দে লাহে এই চাওক এটা গেল কেনে বঢ়িয়া দিয়া কেনে হা বঢ়িয়া লাগছে। তো সৰু চলি আৰু এনেকৈ মজা লাগি থাকোঁতে খেলে কিনে ফূৰ্তি। তো আমাৰো এটা দিন আছিল এনেকৈ ফূৰ্তি কৰা, সেইগিলা দিন গুচি গ'ল। এনেকুৱা হেৰিত আমিও উঠিছিলোঁ, তামাম উঠিছিলোঁ। কিন্তু মই দেখা পালি য'তে দেখা পাওঁ ত'তে যাই কিনে এনেকৈ উঠোঁ। কিন্তু এতিয়া আৰু সেইদিন গেল আৰু সেইদিন ঘূৰি নাহে আৰু। তো এতিয়া সিহঁতকে চাব লাগিব আমি আৰু এনেকৈ তো বৰ্তমান খানা য'ত কৰি আছে, খানা যোগাৰ কৰি থকা জেগাখিনিক লাগি যাওঁ। সেইখিনিত আপোনালোকক দেখি আছোঁ, কিবা লাগছি না চাম কেমেৰাত। এই চাক এই মুখ চাক উৰি হৈছে আপনি এইমাত্ৰ উৰি হৈ পৰি কিনে চাচ অমান চাল গৈছে।
কাপোৰৰ অৱস্থা চাওক তাইৰ ধুম পৰা দিছে খানা পিনা যোগাৰ চলিছে আমাৰ এইটো ৰান্ধনী ড্ৰেছত পুৰা ফিটিং হৈছে চিকৰ টিকৰ মাৰি কিনে এনাৰ্জি বস্তু খাই লৈছে এনাৰ্জি চেনাৰ্জি খাই লৈছে ইফালে আমাৰ চাহ বনাই আছে কিজানি ইয়াতে এবাৰ চাহৰ যোগাৰ চলি আছে চাহ এইফালে ৰেডি কৰি আছে ইফালে আমাৰ চব্জি তব্জি গুটি আছে এই চাওক ইয়াতে আমাৰ চব্জি গুটি আছে চব্জি গুটা পিছত বিন আৰু ইফালে গুটি আছে আলু আৰু একদম চব বানা হোৱাৰ পিছত আচ্ছা ঠিক আছে চব বানা চানা হোৱাৰ পিছত বোলে ইয়াৰ পৰা যাব কেনে লাগছে টিকনি মাই আজি আহি কিনে ইয়াতে হা ইয়াতে পিকনিক খাবা আহান লাগছি না মন্দিৰত আহান লাগছি দুটা আনে লাগছি পিকনিকো খাবা আহান লাগছি হে মন্দিৰতো আহান লাগছি চ' আজি একেলগে গোটেইখিনি হৈ গৈছে পিকনিকো হৈছে আমাৰ লগতে মন্দিৰ দৰ্শনো হৈ গৈছে আৰু লগতে আমাৰ এই এইটো পৰি কিনে খেদা লাগে চালখিনি কেনে লাগছে বাবু কেনে লাগছে কওঁ কেনে ইফালে চা ভাল কিমান বহুত কেনে হা কি কৈছা বাপৰে ইমান ৰান্ধনীকেইটাক ল'লো আমাৰ ৰান্ধনীকেইটা কি বহিছে এইবাৰ বা দালি বহিছে এইবাৰ আচ্ছা আচ্ছা চাহ ৰেডি নাই কি চাহ ৰেডি হৈ গ'ল তো আমি এতিয়া চাহ তাহ খাই লওঁ চাহ তাহ খাই কিনে অলপ যেতিয়া হ'ব তাৰপিছত আমি মেইন তাকে যাম গতিকে ভিডিঅ'টো চাই থাকিব এখানি হাতত তাৰ কি ক'ম আৰু আমাৰ টিকলিৰ কাৰণে এই কিবা প'ষ্ট দিব লগা হ'ল তাই বোলে কিবা বোলে শ্ল' ওচৰৰ ভিডিঅ' বনাই সেইকাৰণে নামানে নাই মানে এনেকৈ খোজ দিলোঁ দিয়ক দুটামান আৰু নাই লাজো লাগে এনেকৈ দিবা তথাপি দিলোঁ আৰু ভাত খালি খালো চেচ খাই কিনে এতিয়া আনতে কি কৰে ক'ব নোৱাৰো আৰু যায় না নাযায় তাকে খুলিও দিব লাগিব হলকাবা না খুলি হপাটো খুলি দিব লাগে দি পানী দি হাতত বঢ়িয়া জাগাখিনি আহিতো পালোৱে ভিতৰত সোমালো সোমাই কিনে চালোঁ আৰু চাবা বাকী আছে আৰু বহুত কিবা কানি চাবা বাকী আছে এন্দেও হৈছে গোটাইকেইটা আমাৰ এই মাখা গোটাই আহিছোঁ আমি একেলগে এনে থাকা ঘূৰি ঘূৰি চাই আছোঁ এখনৰ পৰা চাই যাওঁতে কি কি আছে কি কি নাই আজি চ' ভিতৰতে চাই থাকক মই দেখি আৰু ইফালে কহাইয়াল আৰু এটা খটাহুৰ এইটো এটা খটাহুৰ হা এইটো এটা খটাহুৰ এই দুটাক বিচি থাকিব লাগে হৰে থাকে বাৰে বাৰে এই খটাহুৰটো কথা কৈছোঁ এই খটাহুৰটো হৰে থাকে গম পাই যাই কিনে নহয় থাকে পিৰিক পেৰাকে এই খটাহুৰ এইটো খটাহুৰটো গম পাই যাব যাই কিনে নহয় যাব পিৰিককে নহয় যায় চলি চালা চলি চালা এই বস্তু কিনাত লাগব ধরছি এটা এই কি আরে কড়াই কিনবা ধরছি কিমানকে দুটা 150 দিলো দুটা 150 করি বাপরে কড়াই কেটা বেয়া নহয় তইতে যাব লাগে তইতে যাওয়ার বহুত দেরি হৈ গৈছে গাড়ী ৰখি আছে আমাক যাম এতিয়া তাতে মোবাইল চুইচ অফ হৈ গ'ল মোৰ চাৰ্জ নোহোৱা হৈ কিনে চ' যি হ'ল বাকী আলিপুখুৰীত এইখিনিতো যাব নাপালোৱে আমি দেৰি হোৱাৰ কাৰণে ফটাফট গুচি আহিব লগা হৈ গ'ল আৰু মোবাইলতো ইফালে চাৰ্জ মোৰতো খতমেই বেলেগ এটা চলি আছিল তাৰ মোবাইলটো অলপ কিবা চলিলে ইয়াতে এণ্ডিং কৰিছে যাওঁ চ' ৰাতি কেইটা বাজিল মোটামুটি 1টা বাজিলে চাওক বুজিত এই দেখা পাইছে কিজানি 1টা বাজিল এই 1টা বজাত আহি পাইছে চকু টকু একদম জ্বালা ৰাস্তাতে গধূলি 5টা বজাত উঠিছিলোঁ গাড়ীত 5টা বজাত উঠাতে এতিয়া আহি পাইছোঁ যিহেতু শুব লাগে এতিয়া চ' শুভৰাত্ৰি চ' আৰু এনেকৈ ভিডিঅ'বিলাক চাই থাকিব ভিডিঅ'বিলাকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাকত লাইক কৰিব শ্বেয়াৰ কৰি দিব তো ঠিক আছে আজিৰ কাৰণে বাই বাই